অভিনন্দন জানাব।
আপনার কাছে স্বাগতম জানাই। কিন্তু বহুদলৰ সম্ৰাট এতিয়াও জীৱিত। আপোনালোকে কিয় আনৰ কাজিয়া নি পিন্ধাব খুজিছে? বহুদলৰ সম্ৰাট জীৱিত সঁচা, কিন্তু তেওঁ বিদ্ৰোহীসকলক গোপনে সহায় কৰি তেওঁলোকৰ শক্তি বঢ়াইছে। বহুদলৰ সম্ৰাটে যে দুইটা কৰাৰ কথা তেওঁ নিজেই স্বীকাৰ কৰিছে। সেয়ে মহাৰাজে তেওঁক মৃত্যুদণ্ড ঘোষণা কৰিছে। আৰু আইনীবোৰে সঁচাকৈ ভৱিষ্যতৰ কথা জানে নেকি? ক্লেমিছ আৰু বহুদলৰ সম্ৰাট ইয়াতকৈ ডাঙৰ পাতিয়ে অপেক্ষা কৰি আছে। কষ্ট কৰি এই বতৰা দিবলৈ অহাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। যিসকলে বুলি ক'লে তেওঁলোকে আপোনাৰ সন্তানৰ বিষয়ে গুৰুত্বপূৰ্ণ ভৱিষ্যত পালন কৰিছে। সেয়েহে আপুনি যাব আশা নকৰে আপোনাৰ সন্তান ৰজা হ'ব। এই কথা যদি সম্পূৰ্ণৰূপে বিশ্বাস কৰোঁ তেন্তে বহুদলৰ সম্ৰাট হোৱাৰ লগে লগে আপোনাৰ মনতো নিশ্চয় ৰজা হোৱাৰ কামনা থাকিব। ৰজা হোৱাৰ বিৰাট গৌৰৱৰ আপুনি বতৰা স্বৰূপে ইতিমধ্যে কাহিনীবোৰে কোৱা এটা কথা সঁচা প্ৰমাণিত। যদি গৌৰৱান্বিত ৰজা পদবী মোৰ ভাগ্যৰ লিখন ভাগ্যই মোৰ শিৰত নতুন পিন্ধাম। মই কিয় সক্ৰিয় হ'ব লাগে? মোৰ মহান ভংগী মহান ব্যক্তি আপোনাৰ সম্ৰাটৰ ওচৰলৈ যাবলৈ কেতিয়া আহিছে? আমি তাৰ বাবে অপেক্ষা কৰি আছোঁ। কিয় কৰে দুৰ্বল মস্তিষ্ক পাহৰি যোৱা কথা মনত ব্যস্ত আছে। বলক মহাৰাজৰ ওচৰলৈ যাওঁ। বলক বলক। মৃত্যুদণ্ড দিয়া হল নাই? পিতা, মই এটা কথা বুজি পোৱা নাই। বহুদলৰ সম্ৰাটক ভাৰতে কিয় মৃত্যুদণ্ড দিয়া হল? বহুদলৰ সম্ৰাটে আমাক বিশ্বাসঘাতকতা কৰিছে। শত্ৰুৰ সৈন্যৰ লগত মিজিৰালি কৰি আমাৰ সৈন্যসকলক অঞ্চেকত পেলাইছে। কেৱল তেওঁ দক্ষতাৰ বাবে আমাৰ সৈন্যসকল জয় কৰি উভতি আহিছে। যুদ্ধ জয় কৰি অহাৰ বাবে তোমালোকক অভিনন্দন জনাইছো। মোৰ বাবে তুমি যি কৰিছা তাৰ জোখৰে পুৰস্কাৰ দিয়া সাধ্য মোৰ নাই। মই মাত্ৰ এটা কথাই কওঁ, যি পুৰস্কাৰ মই তোমাক দিব পাৰো প্ৰাপ্য তোমাৰ তাতকৈ বহু বেছি। আপোনাৰ অনুগত হৈ সেৱা কৰা পৰাকৈ আমাৰ ব্যৱস্থা আপোনাৰ দায়িত্ব আমাৰ কৰ্তব্যৰ হিচাপ আমি আমাৰ কৰ্তব্য সেয়েহে আপোনাৰ নিৰাপত্তাৰ দায়িত্ব বহন। বহুদলৰ নতুন সম্ৰাট মেকবেথ তোমাক স্বাগতম জনাইছো। গছৰ পুলি ৰুই অব্যাহত আগৰ কৰাৰ দৰে তোমাৰ শক্তি আৰু মহত্ব বিকশিত কৰাৰ ক্ষেত্ৰতে সহায় মহান দায়িত্ব। মহাৰাজ তুমিও কাম কৰা না তোমাৰ উপায় তোমাক মোৰ বুকুৰ মাজতে আছে। আপোনাৰ বুকুৰ মনটোৰ জীৱন বৃক্ষ জীপাল হলে তাৰ ফল আপুনিয়ে ভোগ কৰিব মহাৰাজ। মোৰ আত্মীয় আৰু সম্ৰাট আজি হ'ব মোৰ অতি মৰমৰ। তোমালোকে জানিছো কাম্বাৰলেণ্ডৰ যুৱৰাজ উপাধিৰে বিভূষিত হোৱা মোৰ পুত্ৰ মোৰ পাছলৈ হিংসাখন আৰম্ভ কৰিব। অকলে উপযুক্ত পদমৰ্যাদাৰ তাৰকা চিহ্ন দিলে কি একে তোমাৰ তোমাৰ হতে সৌভাগ্য বান্ধু আৰু নিকট কপিয়াৰ ঘৰৰ কাম বিদায় লোৱাকে যোগ্য বহুদলৰ সম্ৰাট কাম্বাৰলেণ্ডৰ যুৱৰাজ কেৱল পথৰ এটা বাধা জপিয়াই পাৰ হ'ব নোৱাৰিলে উঠুতি খাই পৰিছে। সেই তাৰকামণ্ডলী তোমালোকৰ পোহৰবোৰ লুকুৱাই দিয়া যাতে মোৰ মনৰ গোপন অসৎ অভিসন্ধিৰ কথা কোনেও জানিব নোৱাৰে। তথাপি সেই কাম কৰিবই যি কাম কৰা দেখিলে মোৰ চকু দুটা ভয় খায়। প্ৰথম কাপড়ৰ ভূমিৰে মই পৰম সন্তুষ্ট। মোৰ মন ভৰি যায়। আমি তেওঁ অনুভৱ মোৰ সকলো সুবিধা লৈ আপোনাৰ তেওঁ আগুৰি এনে আত্মীয়ৰ তুলনা
যুদ্ধত জয় কৰি অহাৰ পাছত তেওঁ হেনো তিনিগৰাকী ডাইনীৰ সন্মুখীন হৈছিল। ডাইনীবোৰে হেনো তেওঁক অভিনন্দন জনাইছিল। কৌদৰৰ সম্ৰাট আৰু জয় ভৱিষ্যতৰ ৰজাবোৰে কথাবোৰ শুনি অভিভূত হৈ থকাৰ কাৰণে ৰজাৰ বিষয়াই আহি কৌদৰৰ সম্ৰাট বুলি তেওঁক অভিনন্দন জনালে। মেকবেথ, তুমি প্ৰথমে ডেভিড আৰু কৌদৰৰ অধিপতি হলা। ভৱিষ্যতে যে হবা বুলি কৈছে তাকো নিশ্চয় হবা। তথাপি ভয় লাগে, তোমাৰ প্ৰকৃতি অন্তৰ তোমাৰ অতিকে কোমল। উদ্দেশ্য সিদ্ধিৰ উজুবাত বিচাৰি নোলোৱা। তুমি ডাঙৰ হ'ব খোজা উচ্চাবিলাক নথকা নহয়, কিন্তু অভিষ্ট সিদ্ধি কৰিব খোজা কোনো অপৰাধ নকৰাকৈ ব্যাকুলভাৱে যে বিচাৰা তাক ন্যায়। তুমি নিজে অন্যায় কৰিব নোখোজা, কিন্তু আনে অন্যায় কৰি তুমি বিচৰা বস্তু আনি দিলে লোৱাটো তোমাৰ আপত্তি নাই। মহান গ্লেডিছৰ সম্ৰাট তথাপিকালি আদৰি ল'বা, যাতে মই মোৰ শক্তিৰে তোমাক সক্ৰিয় কৰিব পাৰোঁ। তোমাক মোৰ সাহসেৰে উদগনি দি তোমাৰ ভাগ্য আৰু অতি মানৱিক এই জীৱনৰে যাচি দিয়া সোণালী মুখত লাভ কৰা যি বাধা দেখা দিয়ে সেই সকলোবোৰকে দিম উপৰাল। কৌদৰৰ মহান অদৃশ্য নহয় নহয়, ভৱিষ্যতে পাব লগা তাতো মই মহত্তৰ সন্মানেৰে তোমাক মই অভিনন্দন জনাইছো। কেতিয়া যাব? অসম্ভৱ। কালিলৈ পুৱা সূৰ্য নিশাৰ সৌভাগ্য তেওঁ কেতিয়াও পৰমৰ সম্ৰাট যেনেকৈ মেলিঠা পুথিৰে য'ত লেখি থোৱা অদ্ভুত কথাবোৰ সকলো মানুহে কৰিব পাৰে। এনে সময়ত আনক ফাঁকি দিবলৈ সময়ৰ সৈতে ৰচিত ভাৱে মুখত প্ৰকাশ কৰিবা। আনক তোমাৰ চকু আৰু অল্পনা দিয়া হাত দিলে আৰু মুখৰ ভাষাৰ শুনিলে আন এজন বুজিব পাৰে। আলহীক আতুৰকৈ আদৰিবলৈ উদ্গ্ৰীৱ হৈছা। দেখাত পাবা ফুলৰ দৰে নিৰ্মল যদিও দিব লাগিব চেকচাৰ ডাঙৰ আলক ওলাই সাপৰ আলহী ফুটফুট সযতনে কৰিব লাগিব। আজি নিশা গুৰুত্বপূৰ্ণ কামৰিত মোৰ ওপৰত এৰিয়া। আজি নিশাটোৱে ভৱিষ্যতৰ বাবে আমাক দিব, কেৱল মাত্ৰ আমাকেই দিব। সম্ৰাটৰ সাহস ভকতি আৰু সাম্ৰাজ্যৰ প্ৰভুত্ব। এই কথা আমি পাছত আলোচনা কৰিম। তুমি একো কৰিব নালাগে, মাথো সকলো সময়তে মুখত সৰল ভাৱ প্ৰকাশ কৰিবা। মুখৰ বৰণ সলনি মনত উপজা ভাৱৰ সলনি। সেয়ে আন সকলো দায়িত্ব মোৰ ওপৰত এৰি তুমি নিশ্চিত থাকা। এটা ভিতৰলৈ যাওঁ ব'লা। মধুর গুণ আমার সম্মানিত অতিথি হেৰিকা আদৰ আৰু আগ্ৰহে আপোনাক পেলালে। এই মৰমৰ বাবে আপোনাক ধন্যবাদ জনাইছো। আপোনাক কষ্ট দিয়াৰ বাবে ভগৱানক কাটিম। এই কষ্ট দিয়াৰ বাবে অতি অৱস্থিত আমি আপোনাৰ বাবে যি কৰিছো তাৰ দুগুণ বা চাৰিগুণ কৰিলেও আপুনি আমাৰ পৰিয়ালত যি সন্মান আছে তাৰ বাবে তুলনা নহয়। আপুনি আমাৰ পৰিয়ালক আগতে আৰু এতিয়া যি সন্মানেৰে বিভূষিত কৰিছে তাৰ বাবে আপোনাৰ দীৰ্ঘজীৱন কামনা কৰিছো। আমি যে ক্ষিপ্ৰতাৰে অনুকৰণ ভূগৱতৰা আকুতি দিম, কিন্তু তেওঁ অস্ত্ৰ চালনাত অতিকে পাৰ্ঘ। আনহাতে আপোনাৰ প্ৰতি থকা মৰমৰ ভাওতি তেওঁ দিলে উদম আমাতকৈ আগতে আহি পোৱা কৰি মহিয়তীৰ অতিথি আজি নিশা আমি আপোনাৰ আলোচনা মেকবেথৰ ওচৰলৈ মেকবেথক আমি বৰ মেকবেথ চিৰদিন হৈ ৰ'ব মোৰ প্ৰিয় পাত্ৰ। যাচিম তেওঁক নতুন নতুন দানকালক হত্যাৰ অন্তত যদি সকলো নিষ্পত্তি হ'লহেঁতেন তেতিয়াহ'লে সোনকালে হত্যা কৰাকেই শ্ৰেয় বুলি ভাবিম। দানকালৰ প্ৰতি মোৰ আনুগত্য দুই ধৰণৰ। প্ৰথমতে মই তেওঁৰ আত্মীয় আৰু প্ৰজা
কেলে হিম কামত লিপ্ত নোহোৱাৰ এই দুয়োটাই ডাঙৰ আজি নিশাৰ মোৰ ঘৰৰ আলু মই নিজৰ কামত কৰি ললো যে মই সহায় কৰিব লাগে হত্যাকাৰীৰ পৰা ৰজাদান্তান মহা প্ৰজাপতি মোৰ কি আছে উদ্দেশ্য সিদ্ধিত প্ৰেৰণা যোগাব একোটো নাই আছে মাথো সীমাহীন উদগ্ৰ উচ্চাভিলাষ আমি আৰু এই কথা নাপাৰো মোক ইদিনা মাথো তেওঁ মোক যথেষ্ট সকলোৱে মোৰ গুণ কৰিছে পুৰকি প্ৰথম এই সময়ত সি মোক গ্ৰহণ কৰি তাৰ ৰহণ চলোৱাহে দায়িত্ব আমাৰ ইমান সোনকালে ত্যাগ কৰা উচিত ৰজাৰ মুকুটকে হেঁপাহ কৰোঁতে মদনীয়া হৈছিলা নে মদৰ নিছা এতিয়া কলৈ গ'ল এই উৎসাহবিলাক ঠিক আছে এই মুহূৰ্তৰ পৰা মই আৰু তোমাৰ প্ৰেমত আস্থা তোমাৰ উৎসাহবিলাক তেনেকুৱা এতিয়া প্ৰেম কেনেকৈ অটল জীৱনৰ উজ্জ্বল লক্ষ্য চৰক সেই গানটোত পাই পেলোৱা মানে অনুৰোধ কৰিছো শান্ত হোৱা মানুহে কৰিব পৰা সকলো কাম কৰাৰ সাহস মোৰ আছে মোতকৈ বেছি সাহস কৰিব এনে মানুহ নোলাও তোমাৰ মনৰ ভিতৰত লুকাই থকা কোন পাহুকে ব্যক্ত কৰিছিল তোমাৰ এই উৎসাহবিলাক মোৰ আগত এই কাম কৰিম বুলি যেতিয়া ভাবিছিলো তেতিয়াহে প্ৰকৃত মানুহৰ দৰে কথা কৈছিলা সময়ৰ সুবিধা নাথাকোতে এই কাম কৰিব খুজিছিলা আৰু এতিয়া এইবিলাকত ভয়ে পেপা লাগিছা নহয় নহ'ব সাহসেৰে প্ৰস্তুত হয় পুলিচ হ'বই লাগিব কিন্তু সাগৰত দুৰুণা হোৱা কাম কৰে নিক পালিলে দেহৰে অধিক আৰু এই পুৰা পান কৰি সিহঁতৰ মগজু স্মৃতি শক্তি সিহঁত লংকাৰ হৈ মৰাৰ দৰে আৰু তেনে অৱস্থাত তুমি আৰু মই কিনো কৰিব আৰু আমি যদি ৰজাক পহৰা দিয়া অপৰিকেইটাৰ পূৰ্বজনী আৰু ৰজা মৰা দেখি আমি চৰি চৰি কান্দিলে আন্ধাৰ কৰিবলৈ কোনেনো সাহস কৰিব মই সিদ্ধান্ত দৃঢ় হ'ল এই ভয়ংকৰ কাম কৰিবৰ কাৰণে মই প্ৰস্তুত কৰিম ইৰাম পগিৰা যোনটো প্ৰায় নেদেখা হ'ল সীতা সময় পূজক ঘণ্টা ধৰি মই শুনা নাই আজি নিশা 12 বজাত যোনটো নেদেখা হোৱাৰ কথা মোক কলো সেই সময় পাৰ হৈ গ'ল সীতা এৰা চৰকাৰো ইকছপ অবাধে পোহৰ খৰচ নকৰে এটা কৰি সকলোবোৰ তৰা নুমাই গৈছে একেবাৰেই নাই হে ভগৱান টোপনিত গৈ গোৱা এই অসম চিন্তাবোৰৰ পৰা মোক যেন মুক্ত কৰি ৰাখা শুনাইছা আপুনি এতিয়াও মহাৰাজ তেওঁ পৰম সন্তুষ্ট ফলে উপহাৰ দিব এতিয়া পৰম সন্তুষ্ট মহাৰাজ দান দান চাগৈ এতিয়া নিৰ্বাচন থকা হেতুকে আপোনাৰ ক্ষেত্ৰত কিছুটো সফল হৈছে মই সিহঁতৰ কথা একেবাৰেই নাপাওঁ ঠিক আপুনি বিশ্বাস আপনার বদল আমরা কি কবি অবয়ব সংখ্যা ধ্বনি দিবলৈ হত্যাকাণ্ডৰ মই নায়ক সিয়ে যে এখন তৰুৱালৰ ৰূপত মোৰ সন্মুখত দিছে প্ৰকৃতি জগতৰ অৰ্ধেক ভাগ এতিয়া নিদ্ৰাত মগ্ন মৃতপ্ৰায় সেই দৃঢ় হৈ
তোমাৰ দেৱৰ পূজাৰ শব্দ নুশুনিলা তোমাৰ শিলবোৰক প্ৰতিধ্বনি কৰি মোৰ পূজে যাতে মোৰ গতিৰ মান নিদিয়ে মোৰ উদ্দেশ্য সিদ্ধিত সহায় কৰে এই ভয়ংকৰ নিস্তব্ধতা যেন অংগ নহয় এই মোৰ পত্নী ৰিংগী মই যাওঁ কাম সমাধা কৰোগৈ এই ঘণ্টা ধ্বনিয়ে মোক যাবলৈ দিছে উদগনি ডাংকা তুমি এই ঘণ্টা ধ্বনি নুশুনিবা ই তোমাৰ মৃত্যুৰ সংকেত ই তোমাক আহ্বান কৰিছে সৰগলৈ অথবা নৰগলৈ তেওঁ নিশ্চয় কাম সমাধা কৰিলে কণিকোঠাৰ দুৱাৰবোৰ মেল খাই আছে নিচাত বিভোৰ হৈ পোহৰি দুখুই আছে নাক বজাই মই সিহঁতে কামদত দৰৱ মিহলাই দিছো সিহঁত এনেভাৱে কৰি আছে জীৱিত নিমিত ধৰাই কাম পঢ়িব পাৰিবা নেকি নহয় তেনেহ'লে প্ৰচেষ্টা বিফল হ'লে সৰ্বনাশ হ'ব ঠিকঠাক থৈ আহিছিল মেমকে নেদেখাকৈ মই নেদেখালোঁ মোৰ দেউতাৰ দৰে নোহোৱা হ'লে এই ভয়ানক কাম ময়েই কৰিলোহেঁতেন মই কাম সমাধা কৰোঁ তুমি তাত কিবা শব্দ শুনিছিলা কেঁচাৰ চিঞৰ আৰু হুইচেলিঙৰ বিননি শান্তিৰ নিদ্ৰা নিৰ্মল নিদ্ৰা চিন্তাই দিনটো চিন্তা লাঘৱ কৰি জীৱন জীৱা কি কৈছা এইবোৰ Macbeth নিশ্চয় হত্যা কৰিছিল Macbethৰ নোহোৱা কাহিনী Macbethe ক'ব নোৱাৰে Macbethe কাহিনী ক'ব নোৱাৰে উদুবাই এইদৰে কেতিয়াবা কৈছেনে সুযোগ্য সম্ৰাট কলিয়াদৰে একেবোৰ কথাকে ভাবি ভাবি কিয় মানে নিজৰ মহান শক্তিক দুৰ্বল কৰিছা যোৱা হত্যাৰ ভিতৰত আঁকি একদম ধুই পেলোৱা এইখন কাম কি কৰিছে যোৱা মই হত্যা কৰি থৈ অহা অকলপিতাৰ গাত তেজবোৰ ছটিয়াই দিবা মই আৰু তাত যাব পাৰোঁ কৰিছোঁ ভাবিলেই বুকুত কঁপি যাব বিশ্বাসৰ সাহস আৰু মোৰ নহ'ব আচৰিত এই দুৰ্বলতা দিয়া তলত একো দিয়া কিহৰ হওক সত্য বুলি মোৰ কিয় ভয় লাগিছে এইখন কাৰ মৰি তেজলাগি থকা হাতটো কৰি মহাসাগৰৰ নীলা পানীকো ৰঙা মোৰ হাতটো তোমাৰ দৰে ৰাঙলি গ'ল কিন্তু লাজ লাগে তোমাৰ দৰে ভীৰুগণৰ গৰাকী হ'বলৈ নিজকে পাহৰি থাকিব পৰা হ'লে বুজিলেহেঁতেন কি কৰিছোঁ কি নকৰিছোঁ
মই তোমাৰ টোপনি ভাগত তুমি যদি তার উপায় উঠিলাহেঁতেন ফাতিমা অপদম ঘটিছে পাইছো নিশাত আছিল দুৰ্যোগপূৰ্ণ আমি ঘৰৰ চিমিটো বতাহে ভাঙি পেলালে মানুহবোৰে কৈছে ইহঁতে হেনো বতাহত ভাঙি অহা বিননিৰ শব্দ শুনিছে শুনিছিল হেনো মনত আঘাত জালুকৰ সেই অদ্ভুত চিঞৰ অমংগলীয়া প্ৰেক্ষাটোৱেও মোৰে নিশাটো আৰাম কৰিছিল কাৰো কাৰো মতে পৃথিৱীখন হেনো তলত কমানি কমিছিল এৰা কৰবাত কিবা অমংগল ঘটিছে যেন পাইছো আমি একেলগ হৈ এই ভয়ংকৰ হত্যাকাণ্ডৰ খৰচীমাৰী অনুসন্ধান কৰোঁ ৰাজদ্ৰোহৰ এই হিংসাক্ৰান্তৰ জাল মই ভেদ কৰিম এই হত্যাৰ বাবে তাই কিবা জানিব পাৰিছেনে তাই সেই দুটা যাক মেঘবাবে হত্যা কৰিছে সঁচাই মোৰ দুখ লগা কথা কি যে দুৰ্ভাগ্য কি লাভৰ আশাত সিহঁতে এইটো কাম কৰে সম্ৰাটৰ সন্তান বুলি মেলকম আৰু ডনাল্ডে এই ঠাই এৰি পলাই গ'ল এই কম লাগিছে সিহঁতকো সন্দেহ কৰিব তথাপি কম এই মানুহৰ প্ৰকৃতি বিৰুদ্ধ কথা কিমান সেই দুষ্টাকাংক্ষা নিজেই ধ্বংস কৰে নিজৰ অস্তিত্ব তেন্তে এই শাসনৰ অধিকাৰী মেকবেথেই হ'ব শেষত শুনিছো তেওঁকে মনোনীত কৰা হ'ল ৰজা বুলি ময়ো শুনিছো তেওঁ যাত্ৰা আৰম্ভ কৰিছে ৰাজমুকুট পিন্ধিবলৈ তেন্তে ব'লা আমিও যাওঁ মেকবেথৰ ৰাজ অভিষেক অনুষ্ঠানলৈ ব'লা ঠিক যিদৰে কৈছিল সেই ডাইনিংটো ইয়াতো কৈছিল ৰাজমুকুট নাপাই তোমাৰ বংশধৰে তুমি যিমানেই কষ্ট নকৰা লাগে মই হ'ম এলানি ৰজাৰ পূৰ্বপুৰুষ তোমাৰ ক্ষেত্ৰত যদি ডাইনিবোৰৰ ভৱিষ্যতবাণী সফল তেন্তে সেই বাণীয়ে মোকো আশান্বিত নকৰিব এতিয়া মনে মনে থাকিছে ইয়াতে আছে আমাৰ প্ৰধান
মহোদয় তিনি কার বুঝবেন আপনার উপস্থিতি কামনা করেন আমার কামনা পূর্বক আদেশ আমি কৈত্যৰ সমাধানেৰে এটা পালন কৰিবলৈ মই বাধ্য এই রাত কি করে আমি যাব কাম মহান ঠিক আছে আমি অপেক্ষা করি বেশি দূৰলৈ যোৱাৰ ইচ্ছা নেকি এতিয়াৰ পৰা ভোজ মেলৰ সময়লৈ যিমান দূৰলৈ যাব পাৰি সিমান নাযাওঁ তাতকৈ দূৰলৈ কিন্তু ঘোঁৰা যদি ভাগৰি পৰে ঠিকমতে যদি দৌৰিব নোৱাৰে তেন্তে সন্ধ্যাৰ 1 বা 2 ঘণ্টাৰ ভিতৰতে উভতি আহিব নিজৰ কথা নাপাহৰি শুনিছো ৰজাৰ পুত্ৰ দুজন কোনোবা সন্তুৰাষ্ট্ৰত গৈ আশ্ৰয় লৈ আছে কিবা পিতৃৰ মৃত্যুৰ কথা শুনিলে এজনেও স্বীকাৰ নকৰি বহুতা কিবা আবুল তাবুল কৰিব দেই আপোনাৰ সৈতে এইবোৰ কথা পাছত পাম এতিয়া যাওক ঘোঁৰা দুধক এই যাব নহয় যাব মহাৰাজ আমাৰ সময় নিছে না সোনকালে তোমাৰ প্ৰস্তুতি যাও আমি কামনা কৰিছো ঘোঁৰা যেন বেগেৰে যাত্ৰা পথত যেন একো বিঘিনি নঘটে এই বেংকুৱে মোৰ গভীৰ উদ্বেগৰ কাৰণ ইয়াৰ অস্তিত্বকেই মই আটাইতকৈ বেছি ভয় কাহিনীৰ পৰা অভিনন্দন জনাইছিল বেংকুক এৰাণী ৰজাৰ গীতা আৰু মোৰ মূৰৰ ওপৰত থৈ এনে এটা ৰাজমুকুট যাৰ উত্তৰাধিকাৰ নাই এয়াই যদি কয় মহান গান্ধাৰক হত্যা কৰিলো বেংকুক সন্তানবোৰৰ বাবে হাতত কলংকৰ কালিমাখানি কিলা মোৰ জীৱন পাত্ৰ বিহেৰে পৰিপূৰ্ণ কৰিছো শান্তিতে ব্যাঘাত জন্মাই চাৰ বেংকুৰ সন্তানবোৰৰ কাৰণে তোমালোকৰ সৈতে কালি কথা হৈছিল নহয় প্ৰস্তাৱটো আলোচি চাইছে দিব পাৰিছা নিশ্চয় তোমালোকৰ এই অৱস্থাৰ কাৰণে যে বেংকুৱে দায়ী আজি আকৌ মাতিছো পুনৰ বুজাই কবলৈ বেংকু যে তোমালোকৰ সৎ সেই কথা তোমালোক আটাইৰে বিশ্বাস জন্মিছে মহাৰাজ বেংকু মোৰ সৎ মই তাক নিজে হত্যা নকৰো তাৰ মৃত্যুত দুখ প্ৰকাশ কৰাই সমীচীন হ'ব কি হ'ব সেইকাৰণে তোমালোকৰ সহায় বিচাৰিছো বিশেষ কাৰণত প্ৰকৃত কথাটো গোপনে ৰাখিব লাগিব হয় মহাৰাজ আমি আপোনাৰ আজ্ঞা আকৰে আকৰে পালিম মৃত্যুৰ মুখামুখি হ'বলগীয়া হ'লেও আমি সংকল্পত থিয় হৈছো কিবা বাহিৰত অপেক্ষা কৰা মই গৈ আছো তোমাৰ উৰণীয়া আত্মা যদি সৰগলৈ যোৱাৰ সৌভাগ্য হয় তেনেহ'লে সেই পথৰ সন্ধান তুমি আজি নিশাই পাব লাগিব পিতা বতৰ বৰ বেয়া পিতা ভিতৰলৈ আহি বুজমিলক অংশলত গৈ বাহিৰত থকাইবৰ কাৰণে মংগল
তেওঁ তিনি কাটি দিয়া হৈছে আৰু এইটা মই সমাধান কৰিছো Yes. তেতিয়াহ'লে ডিঙি কটাত তুমি বেছ পাৰ্গ অৱশ্য স্বীকাৰ বীৰেন্দ্ৰ যিয়ে দখা কৰিছে তেওঁ তোমাৰ সমকক্ষ আৰু যদি দুয়োজনৰে দখা তুমিয়ে কৰিছা তেতিয়া তুমি কোনো নামি কিন্তু মহাৰাজ তুমি খলাল তেতিয়াহ'লে তো অকণি মোক টোপনি বীৰেন্দ্ৰ এই দখাটো ভাল আছে নিশ্চিত হলহেঁতেন নিখুঁত হলহেঁতেন ঠিক কৰিছে তাৰ কাৰণে ধন্যবাদ বুঢ়া সাপ বেংকটো পৰি আছে নিহত হৈ কাপোৰ মাৰি শ্ৰীহংসৰ ভৱিষ্যতে এই হিতাত গজিব যদিও এতিয়া অজান তাৰো সেই একে অৱস্থা হ'ব লাগিব তুমি যোৱা মোৰ সৈতে কাইলৈ কথা হ'ম মহাৰাজ মোৰ বাবে আমাৰ ইহঁতিৰ অতিথিসকলক আন্তৰিক সন্মান জনোৱা নাই কিয়? আহক মহাৰাজ আহক গ্ৰহণ কৰক আহক মহাৰাজ আমাৰ মাজত বহি আমাক সন্মানিত কৰক সকলোবোৰ আপোনাক দেখোন অতিথি বহি আছে মহাৰাজ এইখন এখন আপোনালোকে আজি আমাক ৰখা হৈছে এই গাড়ীখন মহাৰাজ কোনে এই কাম কৰিছে কি নাম মহাৰাজ? কি হৈছে তোমাৰ? প্ৰেতাত্মক বেংকুৰ প্ৰেতাত্মক মই এই কৰিছো পুৰি কেছ লাগে থকা চুলিবোৰ মোৰ পাৰে জোকাৰি নিদিবি ভয় নকৰো সন্মানিত অতিথিসকল বহক মোৰ স্বামীৰ মাজে মাজে এনে হৈয়ে থাকে ডেকা কালৰ পৰা এনেদৰে বহিছে অনুৰোধ কৰিছো আপোনালোক বহক খন্তেকীয়াৰ এই অসুখ এতিয়াই ভাল হৈ যাব তেওঁলৈ চাই থাকিলে তেওঁৰ প্ৰতি অন্যায় কৰা হ'ব তেওঁৰ অসুখ বাঢ়িহে যাব এই তেওঁলৈ লক্ষ্য নকৰি আপোনালোকে খাই যাব হেৰা মানুহ নহয়নে তুমি মানুহ সঁচাকৈ আহক কিমান বাজে কথা নকবা মনৰ ভয়ত এই ভূতৰ সৃষ্টি যিহকে নোপোৱা তুমি যি দেখিছা সেইখন এখন খালি আহক তাত কোনো বহি থকা নাই ভয়ংকৰ দৃশ্য সম্পৰ্কত তোমাৰ অভিমত যুক্তিৰ কথা সংবিধান লৈছা নেকি মই ইয়াত থিয় হৈ থকাটো যদি সঁচা তেনেহ'লে কি তাত থকাও সঁচা এনে ব্যৱহাৰৰ বাবে তুমি লাজ পোৱা উচিত শুন মূৰত গুলিত আঘাত পাই নিহত হোৱা বেংকুৱে লোকে আহি মোৰ আসনৰ পৰা আঁতৰাই দিয়ে ই দেখোন ভয়ংকৰ হত্যাকাণ্ডতকৈও অধিক কথা মহান স্বামী সম্ভ্ৰান্ত অতিথিসকলে তোমাৰ বাবে অপেক্ষা কৰিছে আপোনালোক আচৰিত নহওক মোৰ এটা অদ্ভুত ৰোগ আছে আপোনালোক বহক মহাৰাজৰ স্বাস্থ্য কামনা কৰাৰ লগতে আমাৰ অধিকতম সেৱা কৰাৰ অৰ্থত আমি এই পাত্ৰ হাতত তুলি লৈছো উচিত যা পৃথিৱীটো লুকুৱাই ৰাখক তোৰ সাৰবোৰ সাৰ শূন্য তেজবোৰ চেঁচা হৈ গ'ল আৰু তই যি দুটা চকুৰে মোলৈ চাই আছ সেই দুটা দৃষ্টিশক্তিকে ভয় নকৰো সন্মানিত অতিথিসকল শৰীৰত এনে কৰাটো তেওঁৰ অভ্যাসত পৰিণত হৈছে ইয়াত একো নহয় ভোজমেলৰ আনন্দ উৎসৱত বিহিনি ঘটালে মানুহ কৰিব পৰা সকলো কাম কৰাৰ সাহস মোৰ আছে মই হিৰো নহয় মোৰ সন্মুখলৈ স্বৰ্গ থকা গড়ৰ দৰে অথবা শিকি থকা স্বৰ্গ এই ৰূপতে নহওক তোৰ মুখামুখি হ'বলৈ ভয় নকৰো মই
গুচি যা ইয়াৰ পৰা। লগে লগে সম্ভিত কৰাই দিব। কিছুকে মানুহ উঠে নবা। তুমি আনন্দ ডিগ্ৰী কথা মনৰ ঠিকানা নষ্ট অদ্ভুত সেৱা কাৰণে এই পুস্তক ভাঙি দিলা। আজি মই পতাই সকলো বিষয়ৰ ঘৰতে মই গুপ্তচৰ নিয়োগ কৰিছো। কাইলৈ মই ৰাইজৰ ওচৰলৈ যাম। সিহঁতৰ পৰা মোৰ বিষয়ে আৰু কথা জানিবই লাগিব। যিকোনো উপায়েৰে জানিবলৈ মই দৃঢ় সংকল্প লৈছো। কি হৈছে? কি করে? মই হত্যাকারী নহয়, মই হত্যাকারী নহয়, নহয় মই হত্যাকারী। তুমি হত্যাকারী, তুমি হত্যাকারী, তুমি হত্যাকারী। মই হত্যাকারী নহয়, নহয় মই হত্যাকারী, মই হত্যাকারী নহয়। আমার বিশ্রামর মই হত্যাকারী নহয়, মই হত্যাকারী নহয়, মই হত্যাকারী নহয়, মই নহয় হত্যাকারী, নহয় মই হত্যাকারী। নিশা দুপুরে চক্রান্ত করা ওরা কুচ্ছিত বুদ্ধি কি কইছে তোমার? তোমার কোন জাদু বিদ্যাক মই প্রত্যাখ্যান জনাইছো। ওর প্রশ্নের উত্তর দিয়া আমি উত্তর দিই। মোর বিষয়ে আৰু কথা জানিব খুঁজো। আমি দিয়েই নোপোৱা ধন্যবাদ জনাইছো তোমাক তোমাৰ ভৱিষ্যতবাণীৰ কাৰণে। মোৰ শংকাৰ কাৰণ তুমি ঠিক অনুমান কৰিছা। স্বাভাৱিক আৰু দৃঢ় মানুহৰ শক্তি ভাঙি হাৰিয়া হত্যা কৰা অন্যায় কৰিব নোৱাৰি কোনেও তিৰোতাই জন্ম দিয়া। তুমি বাঁচি থাকিব তোমাক হত্যা করার কোনো প্রয়োজন না।
তথাপি তোমাক হত্যা কৰিবই লাগিব। গোটেইগাল দুশ্চিন্তাৰ দিন নকটাই এই বিপদকালটো যাতে মই হাঁহি হাঁহি জীয়াই থাকিব পাৰোঁ তাৰ কাৰণে তোমাক হত্যা কৰিবই লাগিব। ঘৰৰে খোৱা শক্তিশালী আৰু অহংকাৰী হোৱা কোনে উৰিছে সাহস দিয়া ষড়যন্ত্ৰ কৰি কোনে তুলিছে অভিনয় জনৰ সেৱা আঁতৰাই এনেই ৰহিব এক পেঠক পৰাজয় কৰিব নোৱাৰে কোনেও তেতিয়ালৈকে বীৰ নাম বৰণি ইয়াৰ সৈতে যুঁজিবলৈ তাৰ চিৰেণ পাহাৰ আহি নাপায়। সেইটো অদ্ভুত কথা, অসম্ভৱ কথা। কোনে এখন বননিক মানুহক নেতৃত্ব দিব পাৰে? আৰু এটা কথা জানিবলৈ মোৰ হৃদয় ব্যাকুল হৈ আছে। কোৱা, কেতিয়াবা বেংকটো ধ্বংস কৰে এই দেশ শাসন কৰিবলৈ? মই যে জানিবলৈ সংকল্প লৈছোঁ, যদি তোমালোকে নোপোৱা তোমালোকক চিৰন্তন অধিকভাৱে গ্ৰাস কৰিব জানিবা। তুমি এতিয়া যাব পাৰা। একদশৰ পৰা বাচি থাকিবলৈ গ'লে সঁচা, কিন্তু একটা শক্তি ভয় কৰাৰ কাৰণেই নাই। তিৰোতাই জানো জন্ম দিয়া নাই? ইৰ নাম বননি কাঞ্চিনে ৰাহি পাবহিতে। বেংকটো বংশধৰৰ বিষয়ে একোৱেই নকৰে। প্রস্তুত করিব বিশ্বাসঘাতক মেঘবেজ মুলে অত্যাচারীর কবল রাজকীয় গর্বেৰে কৰি সবাই প্ৰজাত নিপীড়ন এই ভূগৰ প্ৰতি খুব ল'বলৈ মানুহে দৰে যুঁজ আপোনাৰ তৰোৱাল ধাৰ কৰি লওক। মই হাজুমান কম তিৰোতাৰ দৰে কালি কালি আৰু সময় নষ্ট নকৰি মোধে আৰু মোৰ শত্ৰু মেঘবেদক সোনকালে মোৰ মুখামুখি কৰাৰ ব্যৱস্থা কৰে। ইয়াৰ ৰজাই বহু সৈন্যৰে আমাক সহায় কৰিব। মেঘবেদৰ সৈতে আমাৰ শেষ যুদ্ধ বলা বলা
সংবাদ নিদিবা গুচি যাওক সকলোৱে মোক এৰি মই ভয় নকৰো এদিনলৈকে বীৰ নাম বৰণি ধান চিনি ৰাখি নাপাই হয়ে মোক দুৰ্বল কৰিব নোৱাৰে এতিয়া আকৌ ভয় কৰিব লাগিব তাই জন্ম দিয়া নাই তাই নিবোৰে মোক স্পষ্টভাৱে কৈছিল মেকবেথ ভয় নকৰিবা তিৰুতাই জন্ম দিয়া কোনেও তোমাৰ বিৰুদ্ধে জয়ী হ'ব নোৱাৰে যোৱা শত্ৰুখণ্ডৰ সৈতে লগ লাগাকৈ মানুহ মৃত্যু অগ্নিৰে জীয়াই থকা দিনকেইটা মানুহ চিঞৰি চিঞৰি সদম হয় অভিনয় কৰে সময় শেষ কৰে নশুনা অন্তিম যাত্রার ব্যবস্থা বিপদ সংকেত বুজোৱা মৃত্যু যদি ভাগ্যত আছে বীৰৰ দৰে যুঁজি মৃত্যুক বৰণ কৰি ইতিমধ্যে তোর পত্নী আর পুত্র তেজারে মোর আত্মা বৰ বেছিকৈয়ে কলুষিত যাৰ সৈতে যুদ্ধত জিকিব পাৰ তাৰ সৈতে যুদ্ধ কৰ অমানৱীয় জাতিৰে সুৰক্ষিত তিৰুতাইৰ জন্ম দিয়া কোনেও মোক হত্যা কৰিব নোৱাৰে মন্ত্ৰৰ কথা পাহৰি যা গাঁৱৰ জন্ম নহয় স্বাভাৱিকভাৱে অসময়ত মাতৃগৰ্ভৰ পৰা পেট কাটি উলিয়াইছিল মোক অভিশপ্ত হওক এই জিভা যিমুক এই কথা ক'লে এই কথাই মোক অস্থিৰতা কৰিব খুজিছে তোৰ সৈতে যুদ্ধ নকৰোঁ আত্মসমৰ্পণ কৰ অভিজ্ঞ বীৰ নকমে নিধান চিনে নাহি পালে
যদিও তই তুমি সন্মুখত আহি মোক কৰিছা আক্ৰমণ তথাপি শেষলৈকে চেষ্টা কৰিছা